নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিব লৈছোঁ গম পাইছে চাগে কিহৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই মোৰ হোৱাটছআপ ফ্ৰেণ্ডবিলাকে গম পাইছে কিন্তু চবেই গম পোৱা নাই আৰু ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু আজিনো কি দেখাম আপোনালোকক আমাৰ ঘৰৰ ফুলনিখনকে দেখাওঁ বুলি ভাবিছোঁ বলক গৈ থাকোঁ মা যাবলৈ আছে গোটৰ মিটিঙলৈ যাবলৈ আছে গ'লগৈ যে ভিডিঅ'টো কৰিবলৈ আহিছোঁ এটা গুচিয়ে গৈছেগৈ কিবা এটা কৈ থৈ যোৱা বাই বাই গোটৰ মিটিং আহি লগ পাম ন বাই বাই মই ভিডিঅ' বনাই থাকোঁ আৰু কি দেখাম ফুলখিনি দেখাই দিওঁ ন চবকে ফুলখিনি দেখাই দিওঁ চবকে আমাৰ ঘৰৰ ফুলখিনি ঘৰৰ ফুলখিনি দেখাই দিওঁ অলৰেডি তলৰখিনি দেখাই হৈ গ'ল থাকি গৈছে বাৰু মাজে মাজে ন গোটেইখিনি দেখাব পৰা নাই আৰু ওপৰতো আছে ফুল দেখাই আছোঁ ওপৰত গোলাপ ফুল ফুলি আছে ভয় লাগি গ'ল মৰহি গৈছে দিন হ'ল চাগে ৰ'দ দিছে পুৰা ৰ'দতে ভিডিঅ'টো কৰি দিছোঁ আৰু দিনটো ব্যস্ততাৰ মাজত তেনেকৈ পাৰ কৰিলোঁ আৰু এতিয়া ভাইটিহঁতৰ বাৰ্থডে আছে তো বাৰ্থডে পাতিব লৈছে আৰু কেক কাটিব হৈছে আপোনালোকক ভাবিলোঁ দেখাওঁ বলক চাইডে কেমেৰালৈ নেচায় কোনো বাৰ্থডে পাৰ্টি আজিলে ভিডিঅ'টো ইমানেই আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি
আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছোঁ